নমস্কাৰ বন্ধু বান্ধৱীসকল আন এটি নতুন ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আজিৰ এইটো ভিডিঅত আমি আলোচনা কৰিম ADRE 2.0 গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ এক্সাম কেতিয়া হ'ব আৰু লগতে আলোচনা কৰিম আসাম পুলিচৰ যি ফিজিক্যাল আৰু ৰিটেন এক্সাম কেতিয়া হোৱাৰ সম্ভাৱনা আছে অলপমান কিছুমান প্ৰেক্টিক্যাল বস্তু আলোচনা কৰিম কিন্তু তাৰ আগতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰি ল'ব বিচাৰিছো যদি আপোনালোকে এই চেনেলটোত নতুন আহিছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅটো ভাল পাই থাকে হেকত এটা লাইক কৰি দিব ওকে এতিয়া আগবাঢ়িছো আমাৰ মূল বিষয়টোলৈ মূল বিষয়টো এটোৱে যে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ এক্সাম কেতিয়া হ'ব ৰিটেন এক্সাম কেতিয়া হ'ব সো বহুতে কৈ আছে ফেব্ৰুৱাৰীত হ'ব বহুতে কৈ আছে মাৰ্চত হ'ব কোনোবাই আকৌ কৈ আছে জানুৱাৰীতে হ'ব সো এইবিলাক ইম্প্ৰেক্টিক্যাল কথা প্ৰ্যাকটিক্যালি চাব লাগিব আমি কিছুমান ফ্যাক্টৰ কনসিডাৰ কৰিব লাগিব যে একচুয়ালি ওভাৰঅল সিচুৱেশনটো কেনেকুৱা চলি আছে সো মই আপোনালোকক বস্তুখিনি এবাৰ জনাই দিছো তেতিয়া আপোনালোকে নিজে ডিসাইড কৰিব পাৰিব নিজে মানে অলপ এটা আইডিয়া লগাব পাৰিব যে এক্সাম কেতিয়া হ'ব সো প্ৰথমতে তো জানুৱাৰীটো কোনো পদ্ধতি পসিবল নহয় কাৰণ ডিসেম্বৰৰ শেষলৈকে তো এপ্লাই চলিব আৰু প্ৰায় 15 লাখ মান এপ্লিকেন্টে এপ্লাই কৰিব লাইক লাস্ট ইয়াৰ যোৱা বছৰ যিখিনি এপ্লাই কৰিছিল 14 লাখ সামথিং সো এইখিনি ডাটা প্ৰসেস কৰি এডমিট প্ৰিপেয়াৰ কৰা আৰু এক্সাম সেন্টাৰ এলট কৰা এটা বহুত ডাঙৰ কাম এটা বহুত ডাঙৰ টাস্ক হয় তাৰ কাৰণে বহুতখিনি ওয়ার্কফোর্স লাগে আৰু টাইমৰ দৰকাৰ ঠিক আছে সো এই ইমান শৰ্ট টাইমত তো কৰি উলোৱা একেবাৰে অসম্ভৱ ঠিক আছে কাৰণ প্ৰত্যেক ডিপাৰ্টমেন্টৰ মানুহৰ কাম থাকে তাৰ লগতে এইবিলাক বস্তু অলপমান এডিশনাল ওয়ার্ক টাইপৰ আহি যায় সো এডিশনাল ওয়ার্ক খিনি কৰিবলৈ অলপমান এডিশনাল টাইম লাগিব সো সেই কাৰণে জানুৱাৰীত কোনো পদ্ধতি পসিবল নহয় কাৰণ জানুৱাৰীত আপোনালোকৰ এডমিটেড দিব নোৱাৰিব এক্সামটো দূৰৰ কথা নেক্সট কথা হে ফেব্ৰুৱাৰীত হ'ব নেকি সো ফেব্ৰুৱাৰী আৰু মাৰ্চত পসিবল নহয় ফেব্ৰুৱাৰীত সক সেবাৰ আপোনালোকে সক সেবাৰ যি বোৰ্ড এক্সাম আছে 10th ৰ মানে HSLC ৰ এক্সাম আপোনালোকৰ HSLC ৰ এক্সাম যে ৰুটিন দিছে আপোনালোকৰ মোষ্ট অফ ইউ গমে পায় 16 ফেব্ৰুৱাৰীৰ পৰা মাৰ্চৰ 4 তাৰিখলৈ আছে 2024 ফেব্ৰুৱাৰী মাহৰ 16 তাৰিখৰ পৰা মাৰ্চৰ 4 তাৰিখলৈকে ক্লাস 10 ৰ বোৰ্ড এক্সাম আছে সেবাই কন্ডাক্ট কৰিব আৰু আপোনালোকে জানে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টটো যেটো আছে সেই সেবায়ে কন্ডাক্ট কৰাব তো তেওঁলোকে দুইটা বস্তু একেলগে তেওঁলোকে কৰিব নোৱাৰে কাৰণ এক্সাম সেন্টাৰৰ কথা আছে আৰু বহুতখিনি কথা আহি যায় অলপমান পিছত আকৌ ডিটেইল কৈ আছো লগতে যেটো কাউন্সিলৰ এক্সাম আছে হায়াৰ সেকেন্ডাৰী বোৰ্ডৰ এক্সামটো হেয়া হল 12 ফেব্ৰুৱাৰীৰ পৰা 13 মাৰ্চলৈকে তো তেতিয়া ভাবি চাওক আপোনালোকে ফেব্ৰুৱাৰীত কোট টাইম আছে ফেব্ৰুৱাৰীত তো টাইম নাই আৰু মাৰ্চৰ কথা হে মাৰ্চত চাওক মাৰ্চৰ 13 তাৰিখলৈকে কাউন্সিলৰ এক্সামটো আছে মানে হায়াৰ সেকেন্ডাৰী বোৰ্ডৰ এক্সামটো আছে তো 13 তাৰিখলৈকে তো পসিবলে নহয় তাৰ পিছত আপোনালোকৰ বহুতে এটা তৰ্ক দিব যুক্তি দিব পাৰে যে এক্সামটো তো ADRE ৰ এক্সাম বিলাক তো সানডে হে হয় সক সানডে হলেও এই বোৰ্ড এক্সামৰ মাজত তেওঁলোকে ADRE কন্ডাক্ট কৰিব নোৱাৰে কাৰণ ইন্টাৰনেট কাট কৰিব ছাত্ৰ ছাত্ৰী যিসকলে বোৰ্ড দি আছে তেওঁলোকৰ হয়তো প্ৰিপাৰেচনৰ ক্ষেত্ৰত অলপমান হেম্পাৰ হ'ব পাৰে তো চৰকাৰে হেখিনি বস্তু নকৰিব লগতে যিবিলাক সেন্টাৰত বোৰ্ড হৈ আছে মোস্টলি হেবিলাক সেন্টাৰে ব্যৱহাৰ কৰা হ'ব আপোনালোকৰ ADRE কাৰণে যিকিটা মানে সেন্টাৰ ইউজ কৰা হ'ব তাৰ মানে যিবিলাকত বোৰ্ড হয় তাৰে পৰা দুই এটা সিলেক্ট কৰি লোৱা হ'ব সো অলপমান ভাল ইনষ্টিটিউটতে বোৰ্ড বিলাক পতা হয় নহয় জানো তো তেনেকুৱা ইনষ্টিটিউটতে আমাৰ যি ADRE এক্সাম আছে হেবিলাক কন্ডাক্ট কৰোৱা হ'ব সো এই এক্সাম বোৰ্ড এক্সাম চলি থকাৰ মাজতে আমাৰ ADRE ৰোল নম্বৰ হে বেঞ্চত ষ্টিক কৰি দিব তেনেকুৱা বস্তু কিছুমান ইস্যু আহি যায় লগতে বোৰ্ডৰ কোৱেশ্চন পেপাৰ মেনেজ কৰা লগতে ADRE কোৱেশ্চন পেপাৰ মেনেজ কৰা এনে কোৱেশ্চন পেপাৰ লিক হোৱাৰ ইস্যু এৰাইজ হৈ থাকে আমাৰ অসমত সো এইবিলাক মানে দুইটা বস্তু একেলগে টেকেল কৰাটো বহুত এটা মানে টাফ জব হৈ যাব সেই কাৰণে চৰকাৰে আই থিংক চৰকাৰে বুলি নকও সেবাই এইখিনি বস্তু নকৰিব কাৰণ আপোনালোকে গম পাই কিমানখিনি ইস্যু হ'ব পাৰে লগতে কাউন্সিলৰ এক্সামটো আছে তাৰ পিছত চাওক 13 মাৰ্চলৈকে আপোনালোকৰ হায়াৰ সেকেন্ডাৰী বোৰ্ডৰ যি কাউন্সিলৰ এক্সাম হেয়া শেষ হৈ যাব তাৰ পিছত মাৰ্চত 17 মাৰ্চ 24 মাৰ্চ আৰু 31 মাৰ্চ এই তিনিটা তাৰিখ হল সানডে তে আপোনালোকে ভাবিব পাৰে যে এই তিনিটা সানডেত তো এক্সাম কন্ডাক্ট কৰাই দিব পাৰে যদি ইচ্ছা কৰে হয় ইচ্ছা কৰিলে পাৰে কিন্তু পসিবল হৈ নুঠিব
কিয় নাজানেনে এই 13 মাৰ্চলৈকে তো বোৰ্ড এক্সামৰ ঝামেলা শেষ হ'ল তাৰ পিছত আপোনালোকৰ আহিব এডমিট ক্ৰিয়েচনৰ কথা মানে ডাটাখিনি প্ৰসেস কৰিব লাগিব যি আমাৰ 14 লাখ প্লাস ক্যান্ডিডেট হ'ব তেওঁলোকৰ তাৰ পিছত আপোনালোকে এই তিনিটা সপ্তাহৰ মাজত এখিনি বস্তু পসিবল হৈ নুঠিব তাৰ পিছত মাৰ্চ শেষ হোৱাৰ লগে লগে আপোনালোকৰ লোকসভা নিৰ্বাচনৰ যি কাম কাজ আছে মানে প্ৰি ইলেকশন কিছুমান কাম কাজ কৰিবলগীয়া থাকে চৰকাৰৰ বিভিন্ন ডিপাৰ্টমেন্ট ৰেসপেক্টিভ ডিপাৰ্টমেন্টৰ সো তেতিয়া প্ৰায় অলমোস্ট অল ডিপাৰ্টমেন্টস ইলেকশনৰ কাম কাজত ব্যস্ত হৈ যাব তেতিয়া এই ৰিক্ৰুটমেন্ট ৰিলেটেড কামখিনি obviously পিছ পৰি যাব সো সেই কাৰণে আপোনালোকৰ মাৰ্চৰ পিছত এপ্ৰিলত আপোনালোকৰ ইলেকশন হোৱাৰ চান্স আছে এপ্ৰিলৰ লাষ্টৰ ফালে নহলে এপ্ৰিল জুন গৈ পাব পাৰে সো এপ্ৰিল মেত আপোনালোকৰ ইলেকশনৰ বস্তুখিনি লৈ গৰম হৈ থাকিব মাহল সো এপ্ৰিলত হোৱাৰ চান্স একেবাৰে নাই মেত যদিও হয় মেৰ লাষ্টৰ ফালে হ'ব নহলে জুন পাবগৈ ঠিক আছে সো আপোনালোকে এটা গেছ কৰিব পাৰে যে যদি আমাৰ এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিটেন হয় হেয়া লোকসভা ইলেকশনৰ আগত কোনো পদ্ধতি পসিবল নহয় হলে আপোনালোকৰ লোকসভা নিৰ্বাচনৰ পিছতহে হ'ব আৰু হেয়া জুন অৰ জুলাই মাহত হ'ব জুনৰ লাষ্ট উইক মানত আদাৰৱাইজ জুলাইৰ ফাৰ্স্ট উইক অৰ মিড অফ দা জুলাই হ'ব পাৰে সো এখিনি আছিল মোৰ এটা সিম্পল এনালাইসিস আপোনালোকে এতিয়া ভাবি চাব পাৰে যে মোৰ এনালাইসিসখিনি প্ৰ্যাকটিক্যাল হয় নে নহয় এতিয়া কথা আহে আসাম পুলিচৰ ফিজিক্যালৰ কথা আসাম পুলিচৰ ফিজিক্যালৰ কথাটো এনেকুৱা সব যদি আসাম পুলিচ কৰ্তৃপক্ষই বিচাৰে তেন্তে তেওঁলোকে ফিজিক্যালখিনি আমাৰ ফেব্ৰুৱাৰী মান্থত কৰাই ল'ব পাৰে এতিয়া তেওঁলোকে হয়তো ভাবিব পাৰে যে কিছুমান বোৰ্ড ষ্টুডেন্ট আছে তেওঁলোকৰ কথা যদি অলপমান ভাবি চাই তেন্তে হয়তো তেওঁলোকে নাপাতিবও পাৰে এনেও মোস্টলি যিসকলে বোৰ্ড এপিয়াৰ হৈ আছে তেওঁলোকে আন্ডাৰ 18 হয় সো যদি আসাম পুলিচ কৰ্তৃপক্ষই বিচাৰে তেন্তে তেওঁলোকে আসাম পুলিচৰ যি এটলিষ্ট ফিজিক্যালটো আছে ফিজিক্যালটো মাৰ্চৰ আগত কন্ডাক্ট কৰাই ল'ব পাৰে একো ডাঙৰ কথা নহয় আৰু যদিও নহয় দেন এগেইন ইলেকশনৰ পিছতহে হ'ব যদি ফিজিক্যালটো ইলেকশনৰ আগত হৈ যায় দেন ভেৰি গুড কিন্তু ৰিটেনটো ইলেকশনৰ আগত পসিবল নহব এগেইন এডিআৰইৰ দৰে ইলেকশনৰ পিছতহে হ'ব আসাম পুলিচৰ ৰিটেনটো সো এখিনি আছিল এটা বেসিক এনালাইসিস আই থিংক আপোনালোকে মই বহুত সিম্পলি কোৱাৰ চেষ্টা কৰিছো আপোনালোকে হয়তো বুজি পাইছে এতিয়া আপোনালোকে ভাবি লওক যে জুনত এক্সাম হ'ব বুলি আৰু সেই দৰে প্ৰিপাৰেচন কৰিব পাৰে ঠিক আছে এখিনি আছিল আজিৰ ভিডিও যদি ভিডিওটো ভাল লাগি থাকে এটা লাইক কৰি দিব আৰু ইয়েস যদি চেনেলটোত নতুন আহিছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ লগ পাম আন এটি নতুন ভিডিও